বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা আৰু গোৱালপাৰা ইয়াত ল কলেজৰ সন্মুখত পুলিচ চেকপ'ষ্ট দিয়া পৰিলক্ষিত হৈছে আৰু পুলিচ চেকপ'ষ্টৰ ইয়াত দেখিবলৈ পোৱা গৈছে যিসকল ব্যক্তিয়ে বাইক চলাই আছে আৰু যিসকল ব্যক্তিয়ে চাৰিচকীয়া বাহন চলাই আছে চাৰিচকীয়া বাহন চলোৱা ব্যক্তিসকলৰ যদিহে ছিট বেল্ট নাই তেখেতসকলক ছিট বেল্টৰ কাৰণে জৰিমনা বিহা হৈ আছে। একেবাৰে বাইক ব্যৱহাৰকাৰীসকলৰ বাইক আৰোহীসকলৰ যদি দুজনকৈ ব্যক্তি আছে দুজনকৈ ব্যক্তিৰ ভিতৰত এগৰাকী ব্যক্তিয়ে যদি হেলমেট পিন্ধিছে আন এগৰাকীয়ে হেলমেট নিপিন্ধিলে তেওঁলোকৰ ফাইন কটা হৈ আছে। আৰু এইটো যিহেতুকে চৰকাৰে আগৰ পৰাই নিয়ম এটা কৰি দিছে যে দুটাকৈ ব্যক্তি যদি বাইকত আৰোহণ কৰে তেতিয়াহ'লে তেওঁলোকৰ দুজনেৰে হেৰি লাগিব ছিট বেল্ট বা তেওঁলোকৰ হেলমেট লাগিব। গতিকে সেইটো দেখিবলৈ পোৱা গৈছে যে যিসকলে ছিট বেল্ট বা হেলমেট পিন্ধা নাই তেওঁলোকৰ দুটা ধৰণে ইয়াত তেখেতসকলক সজাগ কৰি আছে। এটা হৈছে যে ইয়াতে যদি কোনোবাই জৰিমনা দিছে ইয়াতে কৰিছে আৰু নহ'লে কোৰ্টলৈকে ৰেফাৰ কৰি দিয়া পৰিলক্ষিত হৈছে। ইয়াত আমি দেখিছোঁ যে বহুসংখ্যক ব্যক্তি ইতিমধ্যে আমাৰ প্ৰশাসনিক বিষয়াসকলে ইয়াত আবদ্ধ কৰিছে আৰু তেখেতসকলক আটক কৰিছে। সকলো বিষয় তেওঁলোকক সজাগ কৰি আছে। ইয়াত দুটা কাম কৰা পৰিলক্ষিত হৈছে। এটা হৈছে যে তেওঁলোকৰ গাড়ীৰ ইঞ্চুৰেঞ্চ আছেনে নাই, RC আছেনে নাই, সকলো ধৰণৰ পলিউশ্যন ঠিক আছেনে নাই, সকলো ধৰণৰ বিষয়বস্তুবোৰ চালি ইয়াত ফাইন কটা পৰিলক্ষিত হৈছে। কেৱল ফাইন নহয় যদি যিসকলে ফাইন দিয়ে তেওঁলোকৰ ফাইনটো ইয়াত কাটিছে আৰু যিসকলে ফাইন দিয়া নাই তেওঁলোক কিন্তু কোৰ্টলৈ যাব লাগিব। গতিকে আনু পাছপোৰ্ট অসমৰ ফালৰ পৰাও এটা কথা স্পষ্ট কৰি দিওঁ যে আপোনালোকে যদিহে বাইক আৰোহণ কৰিছে তেতিয়াহ'লে দুয়োগৰাকী ব্যক্তি যদি আছে দুটাকৈ হেলমেট পিন্ধাৰ চেষ্টা কৰক আৰু যদি এজন আছে এটা হেলমেট পিন্ধক। আৰু এটা লক্ষণীয় কথা, তিনিগৰাকী ব্যক্তিয়ে যদি বাইকত উঠিছে তেখেতৰ ক্ষেত্ৰত জৰিমনা দিয়াটো খাটাং আৰু তেখেত জৰিমনা দিবই লাগিব। গতিকে আমি আপোনালোকক সাধাৰণতে দেখুৱালোঁ যে গোৱালপাৰা জিলা প্ৰশাসনে কিন্তু যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট স্বচ্ছল হোৱা পৰিলক্ষিত হৈছে। গতিকে এই চেকতে এটা কথা জনাই থওঁ, গোৱালপাৰা বিভিন্ন প্ৰান্তত বিভিন্ন সৰু সুৰা বজাৰ ঘটে বিভিন্ন সময়ত যি দুৰ্ঘটনা হয় তাৰ পৰা সতৰ্কতা অনাৰ কাৰণে এই ব্যৱস্থা কৰিছে আৰু সতৰ্ক থকাৰ কাৰণে যিহেতুকে মানুহ অসতৰ্ক হৈ চলা ফুৰা কৰে আৰু সেইকাৰণে ইয়াত দেখিবলৈ পোৱা গৈছে যে এই ব্যৱস্থাটো লৈছে, জৰিমনা হৈ আছে। এতিয়ালৈকে কিমানজন মানুহ পালে মানে এনেকৈ ডাবল মানুহ গৈছে কিন্তু হেলমেট পিন্ধা মোটামুটি হৈছে 10-15জনমান হৈছে তেনেকুৱা। আৰু 3% বৰ্তমানলৈকে পোৱা নাই আৰু ছিট বেল্ট নোহোৱা মানুহটো পাইছে, ছিট বেল্ট নোহোৱা বৰ্তমান পোৱা নাই। খালি ডাবল মানুহ গৈছে কিন্তু হেলমেট পিন্ধা নাই, এজনে হেলমেট পিন্ধা নাই, এজনে পিন্ধিছে এজনে পিন্ধা নাই, কেতিয়াবা দুজনেও পিন্ধা নাই। আচ্ছা। এইটো দুটা ধৰণে আপোনালোকে কাম কৰি আছে যে লগত ফাইনো কাটিছোঁ, যাৰবিলাকক দিব পৰা নাই তেওঁলোকক আমি নন এফেয়াৰ বুলি কয়। নন এফেয়াৰ কোৰ্টত দিব লাগিব, তেওঁলোকে কোৰ্টৰ পৰা তেওঁলোকলৈ নটিচ যাব, সেইমতে তেওঁলোকে কোৰ্টত ফাইন দিব লাগিব। সেইখিনি কৰা হৈছে। এই দুটা চিষ্টেমত ফাইন কৰা হৈ আছে, এটা হৈছে এফেয়াৰ, এটা হৈছে নন এফেয়াৰ। এফেয়াৰটো মানে স্পটত তেওঁলোকে ফাইন দিব লাগিব আৰু আনটো হৈছে যদিহে তেওঁলোকে এতিয়া দিব পৰা নাই তেতিয়াহ'লে কোৰ্টৰ পৰা তেওঁলোকৰ এটা নটিচ যাব আৰু কোৰ্টত আহি তেওঁলোকে কিনি দিব লাগিব, ফাইনখিনি দিব লাগিব। আৰু এনেকৈ যে চবকে ৰখাই দিছে আমি দেখুৱাম যে এই যে দুজন ব্যক্তি আহিছে, এজনৰ হেলমেট আছে আৰু এজনৰ হেলমেট নাই কাৰণে এই গাড়ীখন কিন্তু ৰখাই দিছে। গতিকে গোৱালপাৰা জিলাৰ যিমান সংখ্যক ব্যক্তি আছে সকলোৱে আইন ফাষ্টফুড অসমৰ তৰফৰ পৰা এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে সচেতন হওক, সতৰ্ক হওক, কিয়নো এনেকৈ য'তে মতে কিন্তু আপোনালোকে আমি ঘূৰিলে প্ৰশাসনে কিন্তু যিকোনো সময়ত আপোনালোকক ফাইন ভৰিব পাৰে আৰু ফাইন কাটিব পাৰে। ফাইনটো আপুনি দিব লাগিব কাৰণ এইটো চৰকাৰে নিয়ম কৰি দিছে। গতিকে 500,000 টকা ফাইনটো নিদি আপুনি নিজকে সুৰক্ষিত কৰাৰ কাৰণে নিজৰ যিটো হেলমেটটো পৰিধান কৰাৰ চেষ্টা কৰে। এইখিনিতে মই জৰুৰী